নমস্কাৰ গুৱাহাটীস্থিত স্কলাৰ্ছ টিভিৰ জৰিয়তে মই আপোনালোকৰ ওচৰত আৰু এবাৰ আহিছোঁ কেঞ্চাৰৰ বিষয়ে আৰু কিছু তথ্য আগবঢ়াই নিবলৈ স্কলাৰ্ছ টিভিৰ কৰ্মবৃন্দই এইবাৰ মোক কেঞ্চাৰৰ সাইন্স এণ্ড চিম্পটমছৰ বিষয়ে দুষাৰ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ অনুৰোধ কৰিছে সেই মৰ্মে মই আজি আপোনালোকৰ ওচৰত কেঞ্চাৰৰ কিছু সাইন্স এণ্ড চিম্পটমছৰ বিষয়ে ডিছকাছ কৰিম এতিয়া কেঞ্চাৰৰ সাইন্স এণ্ড চিম্পটমছ কেঞ্চাৰটো শৰীৰৰ কোনটো অংগত হৈছে বা অংশত হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ হ'ব পাৰে ধৰক মুখমণ্ডলত যদি কেঞ্চাৰ হৈছে তেনেহ'লে ইয়াৰ সাইন্স এণ্ড চিম্পটমছবোৰ কেনেকুৱা হ'ব পাৰে আপোনাৰ ওঠত যদি এটা কিবা ঘাঁ হৈছে বা দাঁতৰ পাৰিত যদি এটা ঘাঁ হৈছে বা জিভাত কিবা এটা ঘাঁ হৈছে আৰু সেই ঘাঁটো আপুনি ঔষধ পাতি খোৱাৰ পিছতো মলম লগোৱাৰ পিছতো সি কমা নাই আৰু ক্ৰমান্বয়ে এইটো দিনে দিনে বৃদ্ধি হৈ গৈছে বা তাৰ পৰা তেজ ওলোৱা আৰম্ভ কৰিছে তেনেহ'লে কেঞ্চাৰ হ'ব পাৰে ঠিক তেনেদৰে জিভাৰ পিছপিনে যদি কেঞ্চাৰ হয় তেনেহ'লে ধৰক জিভাখন উলিয়াত অলপমান অসুবিধা হ'ব পাৰে মাতটো অলপ ডাঠ হৈ যাব পাৰে মাত কথাবিলাক অলপ ডাঠ হৈ যাব পাৰে কেতিয়াবা আপোনাৰ থুৰ লগত অলপমান তেজ ওলাব পাৰে আৰু খালে অলপ লাগা অনুভৱ হ'ব পাৰে ঠিক তেনেকৈ গলত যদি কেঞ্চাৰ হয় গলৰ ভিতৰত যদি কেঞ্চাৰ হয় তেনেহ'লে বাহিৰত টেমুনা ওলাব পাৰে দুই চাইডে এফালে ওলাব পাৰে বা ইফালে ওলাব পাৰে বা দুই চাইডে ওলাব পাৰে ইয়াতো আপোনাৰ খোৱাৰ ঠিক গিলাৰ সময়খিনিত অলপমান গিলোতে অসুবিধা পাব পাৰে আৰু এবাৰ সেইখিনি অসুবিধা পাৰ হৈ যোৱাৰ পিছত পেটত বস্তুটো ধুনীয়াকৈ গুচি গৈছে একদম প্ৰথম সময়তহে আপোনাৰ অলপমান গলত ষ্টাৰ্ট কৰোঁতে মানে গিলা আৰম্ভ কৰোঁতে অলপমান ধৰক বস্তুটো নাযায় এটা ফিল হ'ব পাৰে তাৰ উপৰি আপোনাৰ মাতটো ভাঙিব পাৰে আপোনাৰ উশাহ লোৱাত অলপমান কষ্ট হ'ব পাৰে আৰু মাতটো ভাঙিলেও বহুত দিনলৈকে মাতটো ভাঙি আছে ঔষধ খাইছে কুলি কৰিছে বা ষ্টিম লৈছে তথাপিও আপুনি ভাল পোৱা নাই এইবিলাক কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে খাদ্যনলীৰ কেঞ্চাৰবিলাকৰ লক্ষণ কেনেকুৱা হ'ব পাৰে খাদ্যনলীৰ কেঞ্চাৰবিলাকত আপোনাৰ সদায় খাদ্য খোৱাৰ সময়ত বস্তুটো ভালকৈ নাযায় ক'ৰবাত যেনিবা ৰখি গৈছে তাৰ পিছতে পেটলৈ গৈছে বা অলপমান আগবাঢ়ি গ'লে এনেকুৱাও লাগিব পাৰে যে এটা জেগাৰ পৰা বস্তুটো আৰু যোৱাই নাই গোটেইখিনি ওলাই আহিছে বা আপোনাৰ খাই থকাৰ সময়ত কাহটো বেছি হৈছে কিছু পৰিমাণ পেটলৈ গুচি গৈছে আৰু বাকীখিনি কাহ হৈ পিনে ওলাই আহিছে পেটৰ কেঞ্চাৰ তেনেকৈ কি ধৰণৰ লক্ষ্য হ'ব পাৰে পেটৰ কেঞ্চাৰত আপোনাৰ এনেকুৱা লাগিব পাৰে যে অলপমান খোৱাৰ পিছতে যেনিবা পেটটো ভৰি গৈছে এতিয়া যেনিবা আৰু খালে আৰু গোটেইখিনি বস্তু মুখেদি ওলাই আহিব এনেকুৱা ভাৱ হ'ব পাৰে পেটৰ কেঞ্চাৰত কেতিয়াবা কলা পায়খানা হ'ব পাৰে বা কেতিয়াবা কি হয় বেছিকৈ খোৱাৰ পিছত বা অলপ খোৱাৰ পিছতো কেতিয়াবা পেটত বিষ আৰম্ভ হ'ব পাৰে তাৰপিছত আহিলে পেংক্ৰিয়াছ আৰু গ'ল ব্লাডাৰ কেঞ্চাৰবিলাক পেংক্ৰিয়াছ আৰু গ'ল ব্লাডাৰ কেঞ্চাৰবিলাকত মেইনলি হজম শক্তিটো কমি যায় যে খাওঁতে বস্তুটো অলপমান ভালকৈ হজম নহয় খাবলৈ ৰুচি কমি যায় মানে দেখিলেই তেনেকুৱা খাবলৈ মন নাযাওঁ এটা ভাৱ হ'ব পাৰে বা অলপ খালেই বহুত খাওঁ যেন লাগি যোৱা যেন অনুভৱ হ'ব পাৰে বা পেটটো ভৰি যোৱা যেন লাগে খুব সোনকালে তাৰোপৰি গ'ল ব্লাডাৰ আৰু পেংক্ৰিয়েটিক কেঞ্চাৰৰ কেতিয়াবা জণ্ডিছো হ'ব পাৰে নেক্সট আহিলে আপোনাৰ লাং কেঞ্চাৰবিলাক ফুসফুসৰ কেঞ্চাৰৰ সাইন্স এণ্ড চিম্পটমছবোৰ কেনেকুৱা ফুসফুসৰ কেঞ্চাৰৰ সাইন্স এণ্ড চিম্পটমছবিলাকত প্ৰথমতে আপোনাৰ কাহ হ'ব খুব কাহ হ'ব ঔষধ খোৱাৰ পিছতো কাহটো ভাল হোৱা নাই পিছলৈকে কাহ হৈ থকাৰ সময়ত কাহৰ লগত আপোনাৰ ৰক্তচাপ হ'ব পাৰে তাৰপিছত আমাৰ আৰু এক ধৰণৰ কেঞ্চাৰ যোনটো কমন সেইটো হ'ল পাকস্থলীৰ কেঞ্চাৰ পাকস্থলীৰ কেঞ্চাৰবোৰৰ চিম্পটমছ কেনেকুৱা হ'ব পাকস্থলীৰ কেঞ্চাৰত আপোনাৰ পায়খানা কৰাৰ সময়ত বহুত জোৰ দিব লাগিব পাৰে আৰু পায়খানা কৰাৰ সময়ত আপোনাৰ ইজিলি পায়খানাটো ওলাই নাহে এনেকুৱা ভাৱ হ'ব পাৰে যে পায়খানাটো নোলাই খুব কষ্ট কৰিব লগা হৈছে আৰু কেতিয়াবা ইমান কষ্ট হয় যে পায়খানা পৰতত কেতিয়াবা পায়খানা ওলাই তাৰ লগতে অলপ পিছত আকৌ ব্লিডিং হোৱাও ষ্টাৰ্ট হৈ যায় এনেকুৱা ধৰণৰ কিছুমান লক্ষণ হ'ব পাৰে মাইকী মানুহৰ ক্ষেত্ৰত দুটা কেঞ্চাৰ খুব কমন এটা হ'ল ব্ৰেষ্ট কেঞ্চাৰ স্তনৰ কেঞ্চাৰ তাতে কেনেকুৱা ধৰণৰ সাইন্স এণ্ড চিম্পটমছ হ'ব পাৰে স্তন কেঞ্চাৰত আপোনাৰ প্ৰথমতে সৰু এটা গুটি হ'ব পাৰে সেই গুটিৰ চাইজটো কেতিয়াবা মাৰ্বল গুটিৰ সমানো হ'ব পাৰে বা বগৰী গুটিৰ নিচিনাও হ'ব পাৰে বা কেতিয়াবা কমলা টেঙাৰ নিচিনাও হ'ব পাৰে আৰু কেতিয়াবা ব্ৰেষ্টত গুটি এটা হৈছে আৰু লগতে আপোনাৰ এক্সিলা এই ব্ৰেষ্টৰ ওচৰত আৰু এটা স্পেচ থাকে এইখিনিত
সেই তাতো এটা গুটি ওলাব পাৰে আৰু কেতিয়াবা ব্ৰেষ্টতো গুটি আছে আৰু তাতো গুটি আছে তো তেনেকুৱা ধৰণৰ যদি গুটি ওলায় তেনেহ'লে আমি চিন্তা কৰিব লাগিব যে ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে নেক্সট আপোনাৰ আৰু এটা মানে এই মাইকী মানুহৰ আৰু এটা কমন কেঞ্চাৰ হ'ল চাৰ্ভিক্স কেঞ্চাৰ তাতে কি হয় তাতে আপোনাৰ ব্লিডিং হৈ থাকে চাৰ্ভিক্সৰ এৰিয়াটোৰ পৰা মাজে মাজে ব্লিডিং হৈ থাকে আৰু বিশেষকৈ যেতিয়া ছেক্সুৱেল ইণ্টাৰক'ৰ্চ হয় তাৰ পিছত যদি ব্লিডিংটো অলপ বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ অলপমান চাৰ্ভিকেল কেঞ্চাৰৰ ডাউট আহি যাব পাৰে মনত চ' কমনলি যোনবিলাক আমাৰ সাধাৰণতে যোনবিলাক কেঞ্চাৰ হয় আমাৰ ছ'চাইটিত এই কেঞ্চাৰবিলাকৰ এইখিনি হ'ল মেইন লক্ষণ চ' আপোনালোকে এই লক্ষণখিনিৰ বিষয়ে অলপ ভালকৈ উপলব্ধি কৰি লওক আৰু যদি আপোনালোকৰ ঘৰ নিজৰ বা কেতিয়াবা ঘৰৰ কাৰোবাৰ বা ওচৰৰে কাৰোবাৰ ওচৰ চুবুৰীয়াই কোনোবাই যদি এনেকুৱা ধৰণৰ চাইন্স এণ্ড চিম্পটমছৰ কথা আপোনালোকক কয় তেওঁলোকক সোনকালে কেঞ্চাৰ বিশেষজ্ঞৰ ওচৰত যাই চিকিৎসা কৰাৰ আপোনালোকে সৎ উপায় এটা দিব লাগিব আজি এইখিনিকে মই ক'লোঁ আপোনালোকৰ ওচৰত আগন্তুক দিনত আকৌ আহিম আৰু কেঞ্চাৰৰ বিষয়ে দুই এটা কথা ক'ব আজিৰ কাৰণে ইমানে ধন্যবাদ